গাইজ ৱেলকাম টু ষ্টাডি আছাম। আপোনালোক সকলোকে মোৰ চেনেল ষ্টাডি আছামলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই এই ভিডিঅ'খনত এটা ফকৰা যোজনা কিদৰে লিখিব লাগে সেই বিষয়ে আলোচনা কৰিম। লগতে এটা কথা মই ইয়াতে উল্লেখ কৰি দিওঁ যে hslc এক্সাম দিয়াৰ আগত যোনটো প্ৰি ফাইনেল এক্সাম হয় তাত ডিব্ৰুগড় ডিষ্ট্ৰিক্টে এই প্ৰশ্নটো দিছিলে। সেইবাবে আজি এই প্ৰশ্নটো লৈ আহিছোঁ যাতে আপোনালোকৰ পঢ়িবলৈ সুবিধা হয় আৰু আপোনালোকৰ যদি এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহে তেন্তে আপোনালোকে যাতে লিখিবলৈ সক্ষম হয়। সেই উদ্দেশ্যতে আজি মই এই ভিডিঅ'খন প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'খন চাই ভাল পাব। নিশ্চয় মোক কমেণ্ট বক্সত জনাব। আহক পলম নকৰাকৈ আজি ভিডিঅ'খন আৰম্ভ কৰোঁ। এশ গৰু মাৰিলে বাঘৰো মৰণ। বাঘ হিংস্ৰ জন্তু, ইহঁতে গৰু মাৰি ভক্ষণ কৰে আৰু অধিক গৰু বধ কৰিলে গৰুৰ গৰাকীৰ দ্বাৰা বাঘৰো মৰণ মিলে। বাঘে গৰু মৰা খবৰ পালে মানুহেও বাঘক বধ কৰিবলৈ সাজু হয় আৰু বাঘৰ অত্যাচাৰ অধিক হ'লে বাঘক মানুহে নানান উপায়েৰে বধ কৰে। উক্ত ফকৰা যোজনাটোত কোৱা হৈছে যে অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে, গতিকে মানুহে অসৎ কাম কৰাৰ পৰা বিৰত থকা উচিত। এই ফকৰা যোজনাটিৰ পৰা এইটো শিক্ষা গ্ৰহণ কৰিব পাৰোঁ যে অধিক অত্যাচাৰ যেতিয়া মানুহে আন মানুহক কৰে তেতিয়া তেওঁৰ মৰণ ওচৰলৈ চাপি আহে। কাৰণ এদিন নহয় এদিন এই অত্যাচাৰৰ সন্মুখীন হৈ থকা ব্যক্তিসকলৰ ধৈৰ্য ভাঙিব আৰু তেওঁৰ বিপৰীতে বহুতে তেওঁক গৈ কিনি হত্যাও কৰিব পাৰে। সেইবাবে আমি এই ফকৰা যোজনাটোৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰোঁ যে কোনো ব্যক্তিয়ে আন ব্যক্তিক অত্যাচাৰ কৰিব নালাগে আৰু যদি কোনো ব্যক্তিয়ে আন ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰে তেন্তে তেওঁৰ কৰা কাৰ্যৰ ভুক্তভোগী এদিন নহয় এদিন হ'বই। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'খন চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।